নমস্কাৰ, মই তৃষ্ণা পুনৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক কি ফুল মই যত্ন লৈছোঁ আৰু কি ফুল নতুনকৈ আনিছোঁ তাকে দেখুৱাবলৈ লৈছোঁ। মানে যিকোনো ফুলেই বেলেগ নাৰ্চাৰীৰ পৰা অনাৰ পাছত যত্ন ল'ব লগা হয় আৰু কেনেকুৱা কণ্ডিশ্যনত আহে বিক্ৰী কৰিব পৰা অৱস্থাত নাথাকে। কিছুমান ফুল একদম বিক্ৰী কৰিব পৰা অৱস্থাতে নাথাকে। আজি মোৰো কালি মোৰো অৱস্থা হৈ আছে। সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ মই এতিয়া মই কি ফুল যত্ন লৈছোঁ। আপোনালোকে চাব, কিবা এটা শিকিবলৈ পাৰিব। আহকচোন চাওঁ। নাৰ্চাৰীৰ পৰা বেলেগ নাৰ্চাৰীৰ পৰা অনাৰ পাছত ফুলবোৰ কিয় যত্ন ল'ব লাগে তাকে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে ভালদৰে ভিডিঅ'টো মন দি চাব। নজনাসকলে কিছু কথা জানিবলৈ পাৰিব, বহুত কথাই জানিব লগা কথা থাকে। এয়া দেখিছে, মই আজি বেলেগ নাৰ্চাৰীৰ পৰা ফুল কিনি আনিছোঁ দূৰৰ পৰা। আৰু এই ফুলখিনি বিক্ৰী কৰিব পৰা অৱস্থাত নাই, একেবাৰে কণ্ডিশ্যন বেয়া। পাত শুকাই গৈছে, ফাংগাছ লাগিছে, পুলি মৰু মৰু অৱস্থাত আছে। এতিয়া মই কি কৰোঁ তাকে মই আপোনালোকক দেখুৱাম। আপোনালোকে ভালদৰে ভিডিঅ'টো চাব, কেতিয়াও কাটি কাটি নাচাব। তেতিয়া আপোনালোকে স্কিপ কৰি চালে মানে কি হয়, গোটেই কথাখিনি গম নাপায়। তাৰপাছত আপোনালোকে কিছুমানে সোধা প্ৰশ্ন কৰে। প্ৰশ্ন কৰাটো কোনো ডাঙৰ কথা নহয়, কৰিব পাৰে আপোনালোকে, কিন্তু আপোনালোকে চাব ভিডিঅ'টো, তেতিয়া গোটেই কথাখিনি বেছি ভালদৰে বুজি পাব যে কামটো কৰি দেখুওৱা হ'ব। মানে যিখন নাৰ্চাৰীৰ পৰা আনিছোঁ তাতে হয়তো কৰ্মচাৰীসকলে ইয়াৰ যত্নৰ বিষয়ে নাজানে। এইখিনি কালাথিয়া হয়, এইটো তিনিটা চাৰিটা ভেৰাইটি কালাথিয়া আছে। বেলেগ বেলেগ নাৰ্চাৰীৰ পৰা আনিছোঁ আৰু কণ্ডিশ্যন একেবাৰে বেয়া হৈ আছে। এইখিনি কালাথিয়া এতিয়া ইতিমধ্যে আহি পাইছে আৰু মই কেনেদৰে যত্ন ল'ম তাকে মই দেখুৱাম। একেবাৰে ইয়াৰ যত্ন লোৱা হোৱাই নাই, তাৰমানে পুলিটো দেখিলেই গম পোৱা যায় আৰু বিক্ৰী কৰিব পৰা অৱস্থাত নাই। মই হয়তো এমাহমানৰ পাছতহে বিক্ৰী কৰিবলৈ পাৰিম, একদম কণ্ডিশ্যন বেয়া জানেনে। আৰু এয়া দেখিছে, মই ফাংগিচাইড গুলি লৈছোঁ। চাৰ্ফটোৱে মই ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ পৰা মই ভাল ৰিজাল্ট পাই আহিছোঁ সদায়। ইয়াৰ দামটো কম আৰু ইমান বেছি ফুলত সদায় ইউজ কৰি থাকিব লগা হয়, ব্যৱহাৰ কৰিব লগা হয়। সেইটো কাৰণে দামী ফাংগিচাইড নোলোৱাই ভাল। সদায় ব্যৱহাৰ কৰিব লগা হ'লে কম দামৰ ফাংগিচাইড ল'লেও হৈ যায়। এয়া দেখিছে, মই আপোনালোকক দেখুৱাইছোঁ, ফাংগিচাইড গুলিছোঁ আৰু পাতবোৰ লেতেৰা, পাত কিছুমান শুকাই গৈছে, সেইখিনি কাটিব লাগিব। বেয়া পাতটো সদায় কাটি উলিয়াই দিব লাগে। বেয়া পাতটো কেতিয়াও নথব, কাটি উলিয়াই দিব। তেতিয়া বেয়া পাতটো ৰাখিলে কি হয়, সেই বেয়া পাতটোৰ পৰা এখন ভাল পাতলৈ তাৰ বেমাৰটো বিয়পি পৰে আৰু লাহে লাহে গছজোপা শুকাই যোৱা দেখা যায়। সেইটো কাৰণে গোটেই গছজোপাত বিয়পি পৰাৰ আগতেই বেয়া পাতখিলাটো কাটি পেলাই দিব লাগে। আৰু এই ফাংগিচাইড যে দিছোঁ, পটকেইটা যিমান পানী পৰিমাণ ইয়াতে লাগে, কালাথিয়াত পানী পৰিমাণ বেছি লাগে। সদায় দিলেও একো নহয়। কালাথিয়াত যিমান পানী পৰিমাণ দিব লাগে সেইটো দিয়া নাই ইয়াতে। সেইটো দেখিলেই গম পোৱা যায়, যিসকলে অভিজ্ঞ। একদম শুকাই আছে, গছ শুকাই আছে, পাত শুকাই গৈছে, গুৰি শুকাই গৈছে, পটিং মিক্সটো শুকাই আছে। পানীৰ পৰিমাণ একেবাৰে দিয়া নাই ইয়াতে। হয়তো কৰ্মচাৰীসকলে ভুল কৰিছে, মালিকে জানে যদিও। এনেদৰে মই দেখিছে গোটেই পটিং চইলটোৱে যাতে ভিজি যায় তাৰ ব্যৱস্থা মই কৰিছোঁ। এইখিনি গোটেইখিনি ফাংগিচাইড দি দিলোঁ আৰু মই দুদিনলৈকে পানী নিদিলেও একো নাই আৰু বৰষুণ পানী পাই থাকিলেও একো নহয়। বৰষুণৰ পানীত ৰাখিব পাৰে, কালাথিয়া খুব সুন্দৰ হোৱা দেখা যায়। আপুনি মাজে সময়ে নাৰাখিব আৰু ড্ৰাই প্লেছত ৰাখি দিব, শুকান জেগাত ৰাখি দিব। আৰু এইটো এটা ভেৰাইটি কালাথিয়া, এইখিনি কণ্ডিশ্যনো বেয়া। মই দেখিছে, আপোনালোকক চাই থাকিব ভিডিঅ'টো, কেতিয়াও নোচোৱাকৈ নাথাকিব। ক'ত কেনেকৈ দিছোঁ দেখিছে। ওপৰৰ পাতটো ধুই চাফা কৰিব লাগিব আৰু পাতবিলাক শুকাই আছে, সেইখিনি কাটিব লাগিব। বেলেগ নাৰ্চাৰীৰ পৰা ফুল অনাৰ পাছত সদায় এই যত্নটো ল'ব লাগিব। এইখিনি হৈছে ব্লেক জিজি আৰু গ্ৰীণ জিজি। গ্ৰীণ জিজিখিনি হৈছে গ্ৰাফটেড গ্ৰীণ জিজি আহিছে আৰু ব্লেক জিজি আছে। ব্লেক জিজিবিলাক আৰু এইখিনি বেলেগ ৰিপৰ্ট নকৰিলেও হৈ যাব, প্ৰায় ডাঙৰ পটতে আছে। আৰু এইখিনি অৱস্থাটো ভালেই বুলি ক'ব পাৰি, কাৰণ জিজি প্লাণ্টত পানী নালাগে।
কিন্তু বেছি শুকাই থকাৰ কাৰণে মই আজি দিছোঁ আৰু এসপ্তাহলৈকে পানী দিব নালাগে। ইয়াতে জিজি প্লাণ্টত পানী একেবাৰে কম দিব লাগে, বৰষুণত জিজি ৰাখিব নালাগে। এই কথাটো আপোনালোকে, এইটো এটা টিপছ আপোনালোকক মই দিলোঁ। জিজি কেতিয়াও বৰষুণৰ পানীত নাৰাখিব, ড্ৰাই প্লেছত ৰাখিব, বাহিৰত ৰাখিব পাৰে, ভিতৰতো ৰাখিব পাৰে, কিন্তু পানীত পৰা জেগাত নাৰাখিব। ইয়াতে গ্ৰাফটেড গ্ৰীণ জিজিও আছে, খুব সুন্দৰ ধুনীয়া। ইয়াৰ পাতটো অলপ কোচখোৱা আৰু এইখিনিতো মই এনেদৰে যত্ন ল'লোঁ। আজি অকণমান ইয়াতে পাতবোৰ লেতেৰা হৈ থকাৰ কাৰণে অলপ পানীৰ পৰিমাণটো মানে ফাংগিচাইড দিছোঁ, পৰিমাণটো অলপ বেছিয়ে পৰিছে আৰু কিন্তু কেইবাদিনলৈ নিদিলেও হৈ যাব। এনেদৰে সকলোখিনি যত্ন লৈ পেলাইছোঁ আপোনালোকক আৰু দেখুৱাম। প্ৰথম অৱস্থাত সকলোৱে নাজানে, ময়ো নাজানিছিলোঁ। যিসকল নতুন গাৰ্ডেনাৰ, প্ৰথম অৱস্থাত ময়ো একেবাৰে নাজানিছিলোঁ। এতিয়া কৰি অভিজ্ঞ হৈ গ'লোঁ, অভিজ্ঞতা হৈ গৈছে। কাৰণ যিকোনো কাম এটা প্ৰেক্টিকেলি কৰিলেহে সকলোখিনি জানিব পৰা যায়, নহয়নে? এয়া হৈছে গ্ৰাফটেড জিজিখিনি, বহুত ধুনীয়া এইখিনি আৰু গ্ৰীণ কালাৰ। এইখিনিও এনেদৰে যত্ন ল'লোঁ। এইবিলাক দেখিছে, এইবোৰ চব কাটিব লাগিব, পাতৰ অৱস্থা বেয়া। জিজিখিনিও এনেদৰে যত্ন ল'লোঁ। এইখিনি হৈছে ব্লেক জিজি, এইটো গ্ৰাফটেড জিজি। এইবিলাক গ্ৰাফটেড জিজি হয়। এইটো দেখিলে, এইখিনি গ্ৰাফটিং জিজি হয়। এনেদৰে সকলোখিনি যত্ন লোৱা হৈ গ'ল। এইবিলাক হৈছে এল'কেচিয়া, এইবিলাক দেখিছে, কিমান ধুনীয়া এল'কেচিয়া দেখিছেনে? একদম পাতটো একদম ভেলভেটৰ নিচিনা। ইয়াক কয় এল'কেচিয়া। এইবোৰ দেখিছে, এই এলিফেণ্ট আৰ বুলি কয় এইটো। এলিফেণ্ট আৰ বুলি কয় এইটো, এল'কেচিয়া ভেৰিগেটেড। এইবিলাক, এইখিনি হৈছে কালাথিয়া। এইবোৰ দেখিছে, সকলোখিনি এনেদৰে মই যত্ন লৈছোঁ। এইটো বগা পাতৰ, মাল্টি কালাৰ পাতৰ, এইটো যে ৰাবাৰ প্লাণ্ট দেখিছে, ইমান ধুনীয়া নহয়? এই বগা পাতৰ ৰাবাৰ প্লাণ্টটো বহুত ধুনীয়া। চবতে অলপ অলপ ফাংগিচাইড দি দিছোঁ। এইটো কালাডিয়াম দেখিছে, এইটো কিমান ধুনীয়া কালাডিয়াম, বহুত ধুনীয়া। এইটো এটা বহুত ধুনীয়া কালাডিয়াম, এইটো এটা বেলেগ পাতৰ কালাডিয়াম। এয়াই আছিল মোৰ আজি দেখুৱাব লগা ভিডিঅ', মোৰ কাম। যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আহিবলগীয়া সকলো ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। আৰু কিনো ক'ম, এনেদৰে ক'ৰবাৰ পৰা অনাৰ পাছত আপোনালোকে যিকোনো ফুলে যত্ন ল'ব লাগে, তাৰ পাছতহে
ইয়াক ৰ'দত মানে থ'ব লাগে বা বৰষুণত থ'ব লাগে। তাৰ যত্ন সম্পূৰ্ণ লোৱাৰ পাছতে তাৰ কণ্ডিশ্যন কেনেকুৱা চাই ল'ব আগতে। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।